পুনৰ চৰ্চাত এছআই জুনমনি ৰাভা গ্ৰেপ্তাৰ হ'ব নেকি জুনমনি ৰাভা এইবাৰ প্ৰবঞ্চনাত নাম হাঙুৰ খাইছে জুনমনি ৰাভাৰ ভাবি স্বামীক আটক কৰি নিজকে নিৰ্দোষী সজাব খোজা আৰক্ষী বিষয়া জুনমনি ৰাভাৰ কুকীৰ্তি পোহৰলৈ আহিছে নগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জুনমনি ৰাভাই কিছুদিন পূৰ্বে ভাবি স্বামী ৰাণা পগাগক প্ৰবঞ্চনাৰ গোচৰত কৰিছিল আটক কিন্তু নিজকে ধোৱা তুলসীৰ পাত সজাব বিচৰা আৰক্ষী বিষয়াগৰাকীৰ এনে কাৰ্যই সকলোকে হতভম্ব কৰিছে ভাবি স্বামী ৰাণা পগাগৰ প্ৰবঞ্চনাৰ বিষয়ে অজ্ঞাত প্ৰকাশ কৰিছিল যদিও এই কথা জুনমনি ৰাভাই যে পূৰ্বৰ পৰাই জানিছিল এই তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে আনহাতে দালাল ৰাণা পগাগক মাজুলীৰ একাংশ লোকৰ সৈতে চিনাকি কৰাই ঠিকা প্ৰদানৰ প্ৰলোভনেৰে ৰাণাৰ যোগেদি লাখ লাখ টকা আত্মহাতৰ অভিযোগ উত্থাপন হৈছে সমান্তৰালভাৱে মাজুলীৰ দুই ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰাই ৰাণা পগাগৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ দাদা কি হ'ল গোটেই কাহিনীটো কেনেদৰে লেনাদেনা হৈছিলে তেখেতৰ লগত কাহিনীটো মানে আমাৰ চাব ইন্সপেক্টৰ জুনমনি ৰাভা বালিচাপৰি আউটপোষ্টত আছিলে তেতিয়া আমাৰ ভাড়াঘৰতে আছিল আমাৰ ঘৰত প্ৰথম বিচাৰি গৈছিলে ভাড়াঘৰ মোক লগ পাই পেলাই ভাড়াঘৰ কথা পাতিলে মোৰ বাইদেউৰ ঘৰতে আছিলে তেওঁলোক ভাড়া চাড়া হেৰি কৰা চুক্তি হোৱাৰ পিছত মৌখিক চুক্তি হৈছিলে দেই ঠিক আছে মৌখিক চুক্তি হোৱাৰ পিছত বাইদেউৰ ঘৰতে আছিলে তেনেকৈ চিনাকি মানে ভাল চিনাকি হ'ল নিজৰ বাইদেউৰ ঘৰতে আছিলে তাৰপিছত জুনমনি ৰাভাই আমাক এই ৰাণা পগাগ বোলা মানুহজনক ল'ৰাজনক চিনাকি কৰাই দিলে যে ONGCত কৰ্মৰত কৰি আছে বুলি অতি বহুত ভাল বুলি ক'লে তাৰপিছত তেওঁ ভাবি স্বামী বোলো আমাক পৰিচয় দিলে তাতে থাকি মানে দুয়ো একেলগে তাতে আছিলে আমি তেখেতক বিশ্বাস কৰি আমি আমাক কামৰ কথা ক'লে ONGC ইয়াত কাম দি আছে বুলি ক'লে জুনমনি বাইদেৱে কৈছে আৰু ৰাণা পগাগে এনেকৈ ONGCত কাম দি আছে ONGCত কৰে নিজৰ ভাবি স্বামী বুলি তেওঁ আমাক ক'লে বিশ্বাস জমাই তাৰপিছত আমাৰ কাম ল'বলৈ আমি প্ৰস্তুত হৈছোঁ বাইদেউৰ কথা মতে আৰু বাইদেৱে যে ইমান যে এটা প্ৰশাসনিক মানুহ হয় অন্ততঃ প্ৰশাসনিক মানুহজনে তেনেকুৱা কাম কৰিব নালাগিছিলে বাইদেউৰ মানে তেখেতে গম পাইছিলে আপোনালোকৰ পইচা লোৱাৰ কথাটো তেখেতে মানে কি কামৰ বিনিময়ত আপোনাৰ ONGC বাউণ্ডেৰী ৱালৰ কামৰ কথা ক'লে স্কুলৰ কামৰ বাউণ্ডেৰী ৱালৰ কথা ক'লে স্কুলৰ বাউণ্ডেৰী ৱালৰ কাম আহিছে যে কামৰ হেৰিয়ত অজিতা কামবিলাক লওক ভাল কাম ভাল হেৰি আমাৰ ৰাণা পগাগেই আপোনাৰ চব কাম ক্লিয়াৰ কৰি দিব আৰু বাইদেউৰ কথামতে আমি চব কাম যিমান আগবাঢ়িছোঁ বাইদেউ মানে কি বাইদেউৰ কথাত বিশ্বাস কৰিবই লাগিব আপুনি কাম কৰিছিলে মানে মই 50% কাম মই দুটা কাম কৰিলোঁ কোন জেগাত কৰিছিলে এটা ভকত চাপৰিত কৰিলোঁ মিলন মধুপুৰ LP স্কুলত আৰু এটা মই আমাৰ বালিচাপৰি শংকৰদেৱ শিশু নিকেতনতে কৰিলোঁ কিবা ৱৰ্ক অৰ্ডাৰ তেনেকুৱা কিবা দিছিলে কাগজ চাগজ দিছিলে কিমান টকাৰ আছিলে কাম 43 লাখ আছিলে দুইটা কাম কাগজপত্ৰখিনি সেইদিনাখন যেতিয়া তেখেতক ধৰিছে গম পাইছোঁ মানে বুকুটো কপি গৈছে আমাৰ যে আমাৰ পইচাটো এনেই পইচা মানে বহুত কষ্টৰ ধন আমাৰ মানে কি ক'ম এইকেইদিন হোৱাই নাই আমাৰ হোৱা নাই আপুনি যে দিছিলে ধনখিনি আচলতে আগতীয়াকৈ যিখিনি ধন দিলে কিমান লাখ টকা দিছিলে আপুনি আপোনাৰ মোৰ অল টোটেল খৰচ হৈ গ'ল অল টোটেল মই কৈ দিছোঁ 13,72,000 টকা মোৰ অল টোটেল খৰচ হ'ল তেখেতসকলক আপুনি কেনেধৰণে দিছিলে পইচাখিনি আপোনাৰ প্ৰথম দিলোঁ 96 লাখ দিলোঁ দুটা কামৰ 43 দুটা কামৰ 3%কৈ বিচাৰিলে পইচা তাৰপৰা সিমান টকা তেতিয়া দিলোঁ বাইদেউ থকা বছৰ ৰাণা পগাগক দিছোঁ বাইদেউ জড়িত বাইদেউ নিজে হাততে দিছোঁ পে'মেণ্ট হয় কেছ পে'মেণ্ট দিছোঁ মই পানীয়া ভকত চাপৰি পানীয়ামৰ পৰা কি ঘনকান্ত শইকীয়াৰ পৰা 1 লাখ টকা মই লৈছোঁ আপুনি একাউণ্টত দিছিলে নেকি নাই হেণ্ড দিছোঁ সেইটো কেছ পে'মেণ্ট জুনমনি দলে গন্তি কৰিছে আপোনাৰ ঘৰত মোৰ ঘৰ বাইদেউৰ ঘৰৰ ভাড়া ঘৰত জুনমনি দলে গন্তি কৰিছে ৰাভাই জুনমনি ৰাভাই গন্তি কৰিছে কিমান টকা আপোনাৰ 96 লাখ 3,96,000 জুনমনি ৰাভাৰ একাউণ্টত পইচা দিছিলে নেকি আপোনাৰ এটা একাউণ্টত গৈছে 30,000 গৈছিলে জুনমনি ৰাভা একাউণ্ট আমাৰ কানাড়া বেংক বা গড়মূৰ কানাড়া বেংকত তেখেতৰ একাউণ্টত গৈছে আৰু 175 গৈছে ৰাণা পগাগৰ একাউণ্টত মোৰ মিছেছৰ একাউণ্টৰ পৰা গৈছে আৰু কেছ পইচা গৈছে এটা 50,000 গৈছে কেছ পইচা জুনমনি বাইদেউ থকা অৱস্থাতে মই ৰাণাক পে'মেণ্ট কৰোঁ ৰাণা পগাগৰ যিখিনি অভিসন্ধি আছিলে এই কথাখিনি আচলতে জুনমনি ৰাভাই গম পাইছিল বুলি আপুনি জুনমনি ৰাভাই নিয়মমতে এজন প্ৰশাসনিক মানুহ হৈ তেখেতে অন্ততঃ বিচাৰ কৰিব পাৰিছে দুয়োগৰাকী একেলগে থাকে যে একেলগে থকাৰ অৱস্থাত কি কাৰণে তেনেকুৱা কৰিছে আমিতো পইচা এনেই আমাৰ পইচা এনেই গছৰ লগা নাই না
কষ্টৰ ধন মই সাঁতুৰি মৰা কষ্টৰ ধন হয় এইবোৰ মোৰ ফেব্ৰিকেশ্যন আছে বহুত কষ্টৰ ধন মই গোটাই আহিছোঁ হেৰি কৰিছিলোঁ মাল আনিবলৈ যাবলৈ লোৱা পইচা মই মানে বাইদেউৰ হেৰি কৰি পেলাই বাইদেউৰ কথা মতে জোনমণি বাইদেউৰ কথা মতে মই পইচা দিবলৈ বাধ্য আৰক্ষীক গোচৰ দিছে আপোনালোকে আৰু কি আমি গোচৰ দিয়া হৈছে এজাহাৰ দিয়া হৈছে আমি ৰাণা বগাগৰ নামত দিছোঁ কিন্তু জোনমণি বাইদেউ কেনেকৈ চিনাকি কৰিছে চব আমি দিয়া আছে বাইদেউৰ থ্ৰুৰে দিয়া আমি বিচাৰোঁ আমাৰ পইচা উচিত যেনেকৈ দিছে তেনেকৈ আমি উচিত পইচা পাব লাগিব ঘূৰাই আইনী ব্যৱস্থা কৰক আইনী ব্যৱস্থা কাৰাৰ ব্যৱস্থা নিৰ্দেশ কৰক এই গোটেই যিটো বিষয় ধৰক যিটো আচলতে প্ৰবঞ্চনাৰ জাল ইয়াত আপুনি ভাবে যে জোনমণি ৰাভা জড়িত আছে আছে বুলি এতিয়া আমি ভবা নাছিলোঁ এতিয়া ভাবিবলৈ বাধ্য হ'লোঁ তেখেত তদন্তৰ আওতালৈ অহাটো আমি বিচাৰোঁ মানে সোধক তেখেতক আনি সোধক তেখেতে গম পাব তেতিয়া সোধক ঠিক আছে ইতিপূৰ্বে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা এইগৰাকী আৰক্ষী বিষয়াই প্ৰবঞ্চক ৰাণাৰ সহযোগী হৈ মাজুলীত বিভিন্নজনৰ পৰা কৌশলেৰে ধন সংগ্ৰহৰ অভিসন্ধি ৰচনা কৰিছিল নেকি সেয়া আৰক্ষী তদন্তত পোহৰলৈ আহিব নিউজ ডেস্ক ৰিপৰ্ট ৰেড জোন